তুমি কোৱা প্ৰতিটো কথাই মই আখৰে আখৰে পালন কৰিম। আর প্রশ্ন নকরবি কথা দিছো মা যাৰ কাৰণে তুমি ইমান কাম দিলা দিব নালাগে সি মানুহে ৰাক্ষস নহয় নহয় মই শুনাব ভাত খাব দিব নালাগে গুপ্ত সাগৰে হে গাইছ প্ৰণৱজ্যোতি লাইভ চলাই অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ কিন্তু মই প্ৰণৱজ্যোতি নহয় মই আজি মোৰ ইণ্টাৰভিউ ইয়াক দিব দিছোঁ কুকিলক আৰু আমি আজি দেখুৱাম আলোচকাৰ কেনেকুৱাকৈ দুৰ্গা পূজাৰ প্ৰস্তুতি চলাই আছে তো ডেক'ৰেশ্যন দেখাম থিয়েটাৰ মঞ্চ দেখাম তো বোলক তো ফাৰ্ষ্টত সেইটো দেখাই দিম তো ইয়াত এখন পাহাৰ বনাই আছে পিছত গম পাব ফাইনেল লুকছটো এতিয়া নকওঁ ষ্টপ মাৰ দেন এইখন হ'ল আমাৰ মেইন বস্তু ইয়াতে আমি নাটক কৰিম এতিয়া পোহৰ নাই যদিও অকণমান দেখাব চেষ্টা কৰিছোঁ এইটো হ'ল ৰেম্প নাটকৰ তাৰপাছত এয়া আমাৰ বিদ্যুৎ দা এক্টৰ তই পইচা পাত দিবি দে এইখন ষ্টেজ ইয়াতে আমাৰ প্ৰণৱ দাই ফালিব তো এইখন মঞ্চতে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি অলপমান নাটক কৰিম আৰু নাটকখনৰ নাম কি আৰু নাটকখনৰ নাম হৈছে ৰুদ্ৰসাগৰ সকলোৱে আহিব নৱমী নিশা 9 বজাত আৰু এইফালে হৈছে ডেক'ৰেশ্যন আৰু এইটো কিবা এটা সাজি আছে এইটো চাগে শিৱলিংগ এই পাহাৰখন যে দেখিছে তাত আপোনালোকৰ ইয়াত বহাই দিব চাগে আৰু এইকেইটা বম ডাঙৰ ডাঙৰ এখন পলু টাইপ বনাই থৈছে তো এইটো হৈছে ইয়াত পূৰা দুৰ্গা মা বহিব এইটো হৈছে দুৰ্গাৰ মঞ্চ আৰু লাইটিং চাইটিং ধুনীয়া লগা হ'ব আৰু তো আপোনালোক আহিব আলোচকা সাৰ্বজনীন দুৰ্গা পূজা চাবলৈ আৰু ইয়াত আলোচকাৰ আমাৰ দাদাহঁতে ভাইটিহঁতে পূৰা ৰাতি দিন একাকাৰ কৰি পূৰা প্ৰস্তুতি চলাই আছে আৰু ইয়াত যেতিয়া লাইটিং কৰিব নহয় মজা লাগিব আৰু এতিয়া লৈ যাম আপোনালোকক আমাৰ ৰিহাৰ্চেল ৰুমলৈ তো বলক মেলি মোৰ সময় নাই আৰু এইখনে হৈছে মঞ্চ যিখন মঞ্চৰ পৰা প্ৰথমবাৰৰ বাবে আমি কৰিবলৈ গৈ আছোঁ এতিয়া লাইট চাইট নাই বাৰু এইখন ৰেম হ'ব পূৰা ডান্স আৰু নাটকৰ আছে শিল্পী শিকাব আছে ন তো আপোনালোকে দেখা পাব বাৰু ৰিহাৰ্চেল ৰুমত গৈ লওঁ তো কিবা এটা বেলেগ ফিলিংছ মানে নতুন বাবে নাটক কৰিম মানে কিবা এটা বেলেগ ফিলিংছ আৰু আমাৰ ৰং চিৰিয়েলত যে চিৰিয়েল কৰি থাকে শিল্পী শিকাবা তেওঁ আছে আৰু আমাৰ আলোচকাৰ লোকেল আছে লোকেল অভিনেতা আৰু সন্মুখত আছে এইটো আমাৰ আলোচকা শিৱ মন্দিৰ তো মই এটা আগত ভিডিঅ' দিছিলোঁ আলোচকা শিৱ মন্দিৰৰ তো ইয়াত পূৰা পুথি পঢ়ি আছে মানুহে আৰু মন্দিৰটো কিবা এটা বহুত ধুনীয়া লাগে আৰু সকলোৱে পূৰা গম্ভীৰ হৈ পূৰা একদম নাটকত ব্যস্ত এওঁ পূৰা স্ক্ৰিপ্ট পঢ়ি আছে ৰাজুদাই চাই আছে আৰু মানে পূজালৈ মাহটো 2টা দিন মাজত যিহেতু আৰু ৰিহাৰ্চেল কৰিবলৈ সময় নাই তো ফাইনেল ৰিহাৰ্চেল বুলিয়ে ক'ব পাৰি আৰু আমিও পূৰা মনে মনে ভিডিঅ'টো কৰি আছোঁ আৰু আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু ভাবিছোঁ আপোনালোকে নৱমী নিশা আহি আলোচকাত পূৰা ভিৰ ভাৰ কৰি দিব একদম হাল্লা মচাই দিব আৰু আমাৰ নাট উপভোগ কৰিব তো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টোত আৰু এইজনে হৈছে শিল্পী শিকাবা তো মই যে কৈ আছিলোঁ দিব নালাগে সি মানুহে ৰাক্ষস নহয় নহয় তো নাটকখনত আপোনালোকে ৰোমাঞ্চ একশ্যন কমেডি গোটেইখিনি দেখা পাব মই শুনাব ভাত খাব দিব নালাগে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু পূজাৰ দিনা এখন ধুনীয়া ধামাকা ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম তো যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব তো থেংক ইউ বাই বাই